নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ৰুবিৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু শংকৰ উৎসৱ, গতিকে আজিৰ ভাবিছোঁ ৰাতি এটা আপোনালোকৰ সৰু ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু হঠাতে এতিয়া ক'লে যেন ভাগৱত পাঠ এনেকৈ গাঁৱত ঘূৰোৱা হ'ব। সেইকাৰণে মই ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। আপোনালোকক ভাগৱত পাঠভাগ আমাৰ গাঁৱত কেনেকৈ ঘূৰোৱা হয়, কি কৰে, কেনেকৈ নাম কীৰ্তন গাই ভাগৱত পাঠভাগ অনা হয়, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি মই এতিয়াই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু গধূলা মই আপোনালোকক মোৰ সেই সৰু ৰেচিপিটো শ্বেয়াৰ কৰিম। শেষলৈকে ভিডিঅ'টো চাই থাকিব। এইখিনি হৈছে মই আজি বনোৱা ৰেচিপি লোকেল মুৰ্গীৰ মাংস। ইয়াত এতিয়া মই এইখিনি মেৰিনেট কৰিবলৈ লৈছোঁ। মেৰিনেট কৰিবলৈ ইয়াত অলপ দিছোঁ পিঁয়াজ, আগতীয়াকৈ অলপ পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত ইয়াত অলপ দিছোঁ শুকান জিৰা পাউডাৰ, তাৰপিছত মই ইয়াত অলপ দিছোঁ ৰেড চিলি পাউডাৰ। এতিয়া অলপ দিছোঁ হালধি গুড়া। তাৰপিছত এতিয়া মই পেষ্ট কৰি ৰখা আদা নহৰুখিনি ইয়াত দি দিছোঁ। তাৰপিছত অকণমান মিঠাতেল ঢালি ইয়াত মই মাংসখিনি ধুনীয়াকৈ মিহলাই মেৰিনেট কৰি লৈছোঁ। এইখিনি হৈছে মই মেৰিনেট কৰি থোৱা মাংসখিনি। এতিয়া জুইত মই কেৰাহী এখন পাতি তাত অলপ তেল গৰম কৰি আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই কৰা একেখিনি তেলতে মই পিঁয়াজ আৰু ইয়াত অলপ আদা নহৰু পেষ্ট দি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে মই গোটেইখিনি ভাজি ল'ম। আদা নহৰু পেষ্টটো ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত মাংসখিনি ঢালি দিছোঁ। ঢালি অলপ সময় ইয়াত মই ভাজি ল'ম। মাংসখিনি অলপ ভজাৰ পিছত এই পিচি থোৱা জিৰা আৰু জালুকৰ পেষ্টটো মাংসখিনিত মই দি দিলোঁ। তাৰ অলপ পিছতে মই যিখিনি আৰু আলু ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি আলু আৰু বিলাহীখিনি মাংসখিনিত এড কৰি দিলোঁ। এয়া মোৰ আজিৰ লোকেল মুৰ্গীৰ মাংস খাবলৈ ৰেডি হৈ গ'ল। এতিয়া এইখিনি হৈছে সেই লোকেল মুৰ্গীটোৰ ঠেং, আমঠু, কলিজা। সহজ ভাষাত ক'বলৈ গ'লে এইখিনি লোকেল মুৰ্গীটোৰ হাৰ্ডি মুণ্ডাখিনি মই এতিয়া ড্ৰাই ফ্ৰাই কৰিম বুলি ভাবিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। ঠিক একেধৰণে এখন কেৰাহী পাতিলোঁ জুইত। কেৰাহী পাতি তাত অলপ পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত তাত দিম আদা নহৰু পেষ্টটো। এই পিঁয়াজ নহৰু ৰঙচুৱাকৈ ভজাৰ পিছত
তাৰপিছত ইয়াত মই সেই সৰু সৰুকৈ কাটি থোৱা আমটো কলিজা ঠেং সেইখিনি এড কৰি দিছোঁ। এড কৰি অলপ সময় পিঁয়াজ আৰু নহৰুৰ লগত ভাজি ল'ম। এতিয়া ইয়াত মই সোৱাদ অনুসৰি অলপ নিমখ, হালধি আৰু লগতে জিৰা গুড়া, তাৰপিছত অকণমান ৰেড চিলি পাউডাৰ দি ড্ৰাই ফ্ৰাই হোৱালৈকে ভাজি থাকিম। ড্ৰাই ফ্ৰাই হোৱাৰ পিছত এইখিনি খাবলৈ তৈয়াৰ হৈ যাব। আগবেলা ভাগৱতৰ পৰা আৰু সৰু দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। নেজানো আপোনালোকে চাই কেনেকুৱা পাইছে। যদি মোৰ ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।